লাগিল ভাই ধন্যবাদ থ্যাংক ইউ সো মাচ তো গাইজ কংকনা ৰাণাউত কোনটো ৰুমত আছিলে মই আপোনালোকক দেখুৱাম চাব ভাইৰাল চেনেলটো সাবস্ক্ৰাইব কৰি যাব মৰম দিব লগ পাই গ'লোঁ বিকাশ দাক আৰু এতিয়া বৰ্তমান আহিছোঁ সংথৰ তো দেখিব পাৰে এই হোটেলতে আছিলে কংকনা ৰাণাউত এইখন হোটেলতে মই আপোনালোকক দেখুৱাই আছোঁ তো দেখিব পাৰে এইটো সংথৰ এইটো চাইনবোৰ্ড চ' দেখিব পাৰে এইপিনে আৰু এতিয়া লগত আছে মোৰ এইপিনে তেজাব আৰু এইপিনে আছে ৰাহুল আমাৰ কেমেৰামেন আৰু ভিতৰত সোমাই গৈ আছোঁ এইপিনে নাজানো কাক পাইছোঁ আপুনি কোন হয় কৈ দিয়ক এইপিনে কৈ দিয়ক নামটো কৈ দিয়ক তোমাৰ আপোনাৰ নামটো ভালকে দে হাই মোৰ নাম হ'ল সূৰ্য কৰ্মকাৰ আৰু কি কৰা ইয়াত নতুন জব সোমাইছো আজি 4 দিন হ'ল মই ৱেটাৰ কৰি আছো ৱাটাৰ কৰা কিবা পাবি নেকি ওকে পাত লাগে কিবা ওকে গাইজ তো দেখুৱাইছোঁ বহুত মজা ইয়াতে আৰু এটা আই লাভ কাজিৰঙা বুলি ধুনীয়াকৈ লিখা আছে চাব পাৰে আই লাভ কাজিৰঙা লিখা আছে মই এইটো স্পেচিয়েলি মই এইটো কাৰণে আহিছোঁ মই এইটো তাৰমানে মই ফটোত মই চাই থাকোঁ ন তো মোক লাগে এই বস্তুটো তাৰমানে এইটো কাৰণে মই আহিছোঁ ইয়াতে তো দেখিব পাৰে খুব ধুনীয়াকৈ লিখি থৈছোঁ ইয়াতে আৰু বহুত ভালকৈ মানে বহুত ধুনীয়াকৈ কনচেপ্টটো ভাবিছে বহুত ভাল লাগিছে তো মই এটা উঠি যাওঁ অকণমান তো দেখিব পাৰে আই লাভ কাজিৰঙা আমাৰ কাজিৰঙা তো মজা লাগিছে ইয়াতে আৰু বাকী ই শ্বুটিঙত আছে দেই কংকনা ৰাণাউতৰ যোনখন চিনেমা বনি আছিলে ইমাৰ্জেঞ্চি ন ইমাৰ্জেঞ্চি নে কিবা বেলেগ আছিল ইমাৰ্জেঞ্চি ন ইমাৰ্জেঞ্চি বনি আছিলে চ' ই উগ্ৰপন্থী হৈছে এইটোত চ' এইটো কাৰণে চাইছে নাই গোটেইটো আমাৰ মুচুচ কাটি লৈ ল'ৰা বেলেগ এতিয়া দেখুৱাই দিম আপোনালোকক আপোনাৰ ৰিচিপশ্যন সঠিক মানে ঠিকে পঢ়িছোঁ নাই নামটো মই ঠিক আছে ৰিচিপশ্যন পঢ়িছোঁ ন ভালে পঢ়িছোঁ মই দেখিব পাৰে যদি আপোনালোকে আহেতো আহিব পাৰে চুপ কৰিব পাৰে মানুহ নাই কোনো নাই আমেৰিকান লোক আছে দেখোন গোটেই ওপৰতো ধুনীয়া জেগা আছে বহিবলৈ তো গৈ আছোঁ ধুনীয়াকৈ আৰু খুব সুন্দৰ পৰিৱেশ আৰু ইয়াতে পাহাৰৰ ওপৰত আছে ন তো ঠাণ্ডা ঠাণ্ডা ফিল আৰু খুব ভাল লাগি আছে আৰু বিলিভে নহয় ইয়াতে কংকনা ৰাণাউত থাকি গৈছে বিলিভে নহয় এইটো বলীউডৰ ধুনীয়া ভিউ ইয়াৰ দেখিব পাৰে খুব সুন্দৰ ভিউ আৰু আছে মানে ইয়াৰলৈকে চাইছে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু আপোনালোকক দেখুৱাইছোঁ ইয়াতে কি আছে সংথৰ নহয় জানো দাদা সংথৰ ন আৰু মেইন কথা বিকাশ দাহঁতক লগ পাই আৰু ভাল লাগিল বিকাশ দা সমীৰণ দা আৰু বিকাশ দাহঁত ইয়াতে 3 দিন 4 দিনৰ পৰা আছে গম নাপাওঁ মই আজি গম পালোঁ সেইটো কাৰণে ঠিককৈ আহিছোঁ কংকনা ৰাণাউত কোনটো ৰুমত আছিলে মই আপোনালোকক দেখুৱাম আহক তো দাদাই কৈ দিব কোনটো ৰুমত আছিলে দাদা আপোনাৰ নামটো কৈ দিয়ক প্ৰথমে অভিজিত কিষাণ দাদাই দেখুৱাই দিব কংকনা ৰাণাউত কোনটো ৰুমত আছিলে আহক গাইজ দেখিব পাৰে এইটো ৰুমত নেকি এইটো ৰুমত মানে কেম্পাছটো বুক আছিলে হয় নাই গোটেইখিনি বুক আছিলে দেখিব পাৰে পুৰা ফুলটো লাক্সাৰী তো দেখিব পাৰে গাইজ এইটো ৰুমতে কংকনা ৰাণাউত আছিলে চ' মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান চাওক তো এইটো ৰুমতে কেইদিন থাকিছিলে 13 দিন তো গাইজ 13 দিন কংকনা ৰাণাউত ইয়াতেই থাকিছিলে এইখন ৰুমতে আছিলে চ' দেখুৱাই দিওঁ অকণ ভালকৈ চ' এইখন ৰুমতে আছিলে আৰু এইখন ৰুমতে আছিলে আৰু এইখন বেডতে শুইছিলে কংকনা ৰাণাউত চ' দেখিব পাৰে চ' মই বহি দিছোঁ দেই তই বহিবি নি ৰাণাউত বহি গৈছে যিহেতু বলীউডৰ ছুপাৰষ্টাৰ দেখিব পাৰে আৰু এইপিনে ভিউটো দেখুৱাই দিম আপোনালোকক বাহিৰৰ ভিউটো দেখিব পাৰে পুৰা বহুত ধুনীয়া ভিউ ইয়াৰ পৰা আৰু তলত নতুনকৈ চুইমিং পুল বনাইছে এইটো কমপ্লিট হোৱা নাই দেখিব পাৰে
এইটো কমপ্লিট কৰিব দিন আছে চাগে হয় না এইটো কমপ্লিট কৰিব এইটো গৰম দিনত কৰিব আচ্ছা চ' দেখিব পাৰে খুব সুন্দৰ পৰিৱেশ আৰু ওপৰৰ পৰা খুব ধুনীয়া পৰিৱেশ দেখিব পাৰে এইপিনে ওচৰতে পাহাৰ আৰু এইপিনে দেখিব পাৰে কিমান ডাঙৰ ডাঙৰ পাথৰ আছে এইপিনে বাৰিষাত চাগে পুৰা বৰষুণ পৰিলে পুৰা পানী আহে নেকি পানী আহে আচ্ছা খুব সুন্দৰ পৰিৱেশ চ' আপোনালোকক দেখুৱালোঁ কংকনা ৰাণাউত ক'ত আছিলে অ'কে গাইজ চ' আপোনালোকক দেখুৱালোঁ মই কংকনা ৰাণাউত ক'ত আছিলে আপোনালোকক ভালকৈ মই টুৰ কৰাই দিলোঁ কোনটো ৰুমত আছিলে এইটোও দেখুৱালোঁ আপোনালোকক আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যোনে যোনে মোৰ ইউটিউব চেনেলত চাইছে এহঁতক কৈছোঁ যোনে যোনে নতুন আহিছে মোৰ ইউটিউব চেনেলত চ' প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনত ক্লিক কৰি দিব আৰু যোনে যোনে মোৰ ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব চ' আৰু ভাল ভাল ভিডিঅ' লৈ আহি থাকিম ত' আপোনালোকে মোক অকণমান ছাপোৰ্ট কৰক আৰু চাই থাকক আৰু ভাল ভাল ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ কাৰণে চাই থাকিব